আছোঁ আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ বাতৰি। তো খুবেই গুৰুত্বপূৰ্ণ, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব এনেকুৱা ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। যে আজিৰ প্ৰথমটো খবৰেই হৈছে যে অহা মাহৰ পৰা ডেবিট ক্ৰেডিট কাৰ্ডৰ নিয়মত বৃহৎ সলনি। চাওক কি সেই নিয়ম। যে অহা মাহৰ পৰা অৰ্থাৎ 1 অক্টোবৰৰ পৰা মোবাইল ইউটিলিটি তথা আন বিলৰ ক্ষেত্ৰত ডেবিট কাৰ্ডৰ অটো পেমেণ্টৰ নিয়মত পৰিৱৰ্তন হ'ব। যে অহা মাহৰ পৰা ডেবিট ক্ৰেডিট কাৰ্ড UPI বা আন প্ৰিপেইড পেমেণ্টৰ ক্ষেত্ৰত অতিৰিক্ত ফেক্টৰ অথেণ্টিফিকেশ্যন আৰম্ভ হ'ব। যে নতুন নিয়ম মতে অটো পেমেণ্টৰ পূৰ্বে বেংকৰ পৰা গ্ৰাহকৰ অনুমতি লোৱা হ'ব। গ্ৰাহকে অনুমতি দিয়াৰ পাছতহে টকা কটা হ'ব। যে প্ৰিপেইড ষ্ট্ৰিমিং ছাৰ্ভিচ এপ, ক্ৰেডিট এপ আদিৰ ক্ষেত্ৰত প্ৰতি মাহৰ আৰম্ভণিতেই একাউণ্টৰ পৰা কাৰ্ডৰ জৰিয়তে টকা কাটি দিয়া হ'ব। এতিয়াৰে পৰা সেই টকা কটাৰ পূৰ্বে গ্ৰাহকৰ অনুমতি লোৱা হ'ব। যে টকা কটাৰ পূৰ্বে গ্ৰাহকৰ ফোনলৈ ইমেইল বা SMS আহিব। যে গ্ৰাহকে সঁহাৰি দিলেহে পেমেণ্ট হ'ব। আকৌ গ্ৰাহকে নিবিচাৰিলে পেমেণ্ট বাতিলো কৰিব পাৰে। এই অতিৰিক্ত পৰিষেৱাৰ বাবে অৱশ্য বেংকক কোনো মাচুল দিব নালাগে। খবৰটি হৈছে যে ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে নিশা চলোৱা অভিযানত আটক 4 শতাধিক দালাল। যে সোমবাৰে নিশা আৰক্ষীয়ে ৰাজ্যজুৰি মাটিৰ 4 শতাধিক মাটিৰ দালালক আটক কৰে। যে আৰক্ষীয়ে এইদৰে আটক কৰা দালালবোৰক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আৰক্ষী থানাত জেৰা কৰি থকা হৈছে। যে আৰক্ষীৰ অভিযানত কামৰূপ মহানগৰ জিলাত 22 জন আৰু কামৰূপ গ্ৰাম্য জিলাত 52 জন দালালক আটক কৰা হৈছে। যে শিৱসাগৰত 5 জন দালালক আটক কৰা হৈছে। ডিব্ৰুগড়ত আটক কৰা হৈছে 18 জন দালালক। যে নলবাৰীত সাংবাদিকে ধৰি আটক 20 জন মাটিৰ দালালক। যে বৰপেটাত আটক কৰা হৈছে 6 জন মাটিৰ দালালক। যে লখিমপুৰত 13 জন, ধুবুৰীত 8 জন, বিশ্বনাথত 14 জন দালালক আটক কৰা হৈছে। সেইদৰে বঙাইগাঁৱত 14 জন আৰু যোৰহাটত 9 জন দালালক আটক কৰা হৈছে। ইপিনে আটক কৰা দালালৰ মাজত বহু সম্ভাৱ্য ব্যক্তিও থকা বুলি জানিব পৰা গৈছে। তদুপৰি ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত ব্যক্তিকো মাটিৰ দালালৰ অভিযোগত আটক কৰা হৈছে। যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে এইদৰে অভিযান চলাই মাটিৰ দালালবোৰক আটক কৰে। যে মঙলবাৰৰ ভিতৰত আৰু অধিক দালালক আটক কৰাৰ সম্ভাৱনা আছে। তো এই আছিল আজিৰ আমাৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটোক নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব এনেকুৱা ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ।